গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি আমাৰ বাৰীৰ পিছফালৰ দি ষ্টাৰ্ট কৰিছোঁ দেই ভিডিঅ'টো। এয়া আমাৰ ৰবাব টেঙা গছ। ৰবাব টেঙা ঢেৰ লাগিছিল, কিন্তু বান্দৰৰ পৰা মানে একো নাথাকে, চব শেষ হৈ গ'ল। এতিয়া খাবলৈ পাওঁনে নাই নাজানো আৰু এয়া আকাশখন চাওকচোন, একদম ফৰকাল হৈ আছে, ইমান ধুনীয়া লাগিছে, পূৰা নীলা নীলা হৈ আছে, বহুত ভাল লাগিছে। আজি মই আপোনালোকক সিদিনা যে দেখাইছিলোঁ মেখেলাখন, চাদৰখন যে কৰি দেখাইছিলোঁ স্ক্ৰীণ পেইণ্টিং, আজি এই মেখেলাখন পাৰি লৈছোঁ কৰিম বুলি। এতিয়া স্ক্ৰীণ পেইণ্টিং কৰিম আৰু স্ক্ৰীণটো এইটো ফ্ৰেমটো, আৰু আজি মই এই ফেব্ৰিক কালাৰ দিয়ে কৰিম দেই। সিদিনা মই চাদৰখনো ফেব্ৰিকৰ দিয়ে কৰিছিলোঁ, আচলতে ফেব্ৰিক দি নকৰে, কিন্তু মই ফেব্ৰিক দি কৰিছোঁ, ভালেই হৈছিলে। আৰু আজিও মই ফেব্ৰিক দি কৰিম, আৰু এইডাল দিয়ে ৰংটো সেই স্ক্ৰীণখনৰ ওপৰত দি পেলাই এইডাল দিয়ে এনেকৈ টানি দিয়ে, আৰু কৰাৰ পিছত মই আপোনালোকক দেখাম কেনেকুৱা হয়। এয়া চাওকচোন, আজি মোৰ মেখেলাখনৰ কি গতি হ'ল, এনেকুৱা কিয় হ'ল মই আপোনালোকক দেখাম বাৰু। গোটেই ৰংটো এটা চাইডে মোৰ বিয়পি গ'ল, আৰু আচলতে মই প্ৰথম চাদৰখন যেতিয়া কৰিছিলোঁ তেতিয়া মোৰ এটা ভুল হৈছিলে। এই যে এইখন দেখিছে, এইখিনি ছাইডত এই জেগাকণৰ পৰা মানে কালাৰটো এৰাই গ'ল, আৰু এৰাই যোৱাৰ কাৰণে এতিয়া তলত সেইটো কালাৰটো বিয়পি আহিলে, আৰু বিয়পি অহাৰ কাৰণে এয়া গতি হ'ল, মোৰ মেখেলা বৰবাদ হৈ গ'ল পূৰা। আৰু দেখিলেই নহয় কাপোৰযোৰৰ কি অৱস্থা হ'ল। আচলতে মোৰ ভুল, আচলতে মই আগত যোনটো ভিডিঅ' দিছিলোঁ আপোনালোকক দেখাইছিলোঁ যে মই চাদৰখন কৰিছিলোঁ, চাদৰখন খুব ধুনীয়াকৈ হৈছিলে, আৰু তেতিয়াও মই ফেব্ৰিক কালাৰ ইউজ কৰিয়ে কৰিছিলোঁ, কিন্তু চাগে ধুওঁতে চাগে কিবা এটা হ'ল, মই পানী দি অলপ এনেকৈ ঘঁহি দিছিলোঁ নখেৰে, তেতিয়া চাগে স্ক্ৰীণখনৰ ওপৰত যোনটো ৰং থাকে, মানে ফুল কাটা থাকে, সেইটো চাগে এৰাই গৈছিলে নেকি। এতিয়া সেইটো কাৰণে মেখেলাখনৰ গতি এয়া হ'ল, দেখাইছিলোঁ আপোনাক, এটা চাইডে পূৰা ৰংটো বিয়পি গৈছে, আৰু সেইটো কাৰণে মই তাৰপিছত ভাবিলোঁ যে ওপৰত অকণমান নেইল পলিচ লগাই দিওঁ, যদি মানে ৰংটো তললৈ যাতে বিয়পি নাহে, আৰু মই সেইটো কৰিলোঁ। কৰি পেলাই এতিয়া কৰি চালোঁ যে আগৰটোতকৈ অকণমান ভাল হৈছে দেই, মানে তললৈ ৰংটো ইমান বিয়পি অহা নাই, কিন্তু ফুলটো মানে সেই ছাইডটোত উঠা নাইকিয়া। এতিয়া মই আপোনালোকক দেখাম মোৰ মেখেলাখনৰ কি গতি হ'ল দেই। এইটো চাওক, ফাৰ্ষ্ট যোনটো কৰিছিলোঁ, এইকেইটা ফুল এয়া গোটেই ৰংটো বিয়পি মানে ইফালে ওলাই গৈছে, ফুলটো নবহিলে ভালকৈ। কিন্তু নেক্সট যোনটো ফুল কৰিছোঁ এই লাইনটো, এইটো চাওক, ফুলটো ভাল হৈছে, কিন্তু ৰংটো ধৰক আপোনাৰ বিয়পি অহা নাইকিয়া, কিন্তু এই ছাইডৰ ডিজাইনটো এইখিনিত ভালকৈ উঠা নাই। মই নেইল পলিচ লগাই দিছিলোঁ যাতে ৰংটো তললৈ বিয়পি নাহে, কিন্তু আগৰটোতকৈ দেখিবলৈ অলপ হ'লেও ভাল হৈছে। হ'ব আৰু হোৱাটো হৈ গ'ল, মই আচলতে ভালকৈ নাজানিলোঁ চাগে, ফাৰ্ষ্ট টাইম ইউজ কৰিছোঁ যিহেতু স্ক্ৰীণ পেইণ্টিং। আপোনালোকে যাতে এনেকুৱা ভুল নকৰে, ধোওঁতে অকণ সাৱধানে ধুব স্ক্ৰীণখন, লগালগ মানে স্ক্ৰীণ পেইণ্টিংটো কৰা হোৱাৰ পিছতে সেইখন আচলতে ধুব লাগে। মোৰ অলপ সেইদিনাখন অকণমান ভুল হ'ল, আৰু গতিকে আপোনালোকে কৰিলে ভালকৈ জানি বুজি ভালকৈ কৰিব, মোৰ নিচিনা এনেকুৱা গতি নকৰিব দেই কাপোৰৰ। মইতো বাৰু এইখন যি কৰিলোঁ, এতিয়া ঘৰতেই পিন্ধিব লাগিব। আৰু আজিলৈ আহিছোঁ, ভিডিঅ' ইমানতে সামৰণি মাৰিলোঁ দেই। বাই বাই, সকলো ভালে থাকক।